ভগৱান শ্ৰীৰামৰ প্ৰিয় ভক্ত শংকৰ সুবন কেশৰী নন্দন পৱনসুত মহাপৰাক্ৰমী হনুমানদেৱ ৮টি সিদ্ধি আৰু ৯টি নিধিদাতা হিচাপে পৰিচিত। ভক্তসকলৰ বিশ্বাস যে হনুমানদেৱৰ পূজা অৰ্চনাৰ দ্বাৰা এই ৮ সিদ্ধি আৰু ৯ নিধি প্ৰাপ্তি হয়। এই ৮ প্ৰকাৰৰ সিদ্ধি আৰু ৯ প্ৰকাৰৰ নিধিনো কি জানিবলৈ ইচ্ছা নহয়নে? তেনেহ'লে পলম নকৰি আহকচোন এইবোৰ বিতংভাৱে জানো আৰু আমাৰ মনৰ ভিতৰত স্থিত মহাশক্তিবান ভগৱান হনুমানদেৱক জগাই তোলোঁ। এই ৮ সিদ্ধি আৰু ৯ নিধি হনুমানদেৱক জানকী মাতাই প্ৰদান কৰিছিল আৰু এইবোৰ পৰিচালনা কৰাৰ ক্ষমতা আছিল কেৱল হনুমানদেৱৰ। ৮টা সিদ্ধি হ'ল: প্ৰথম সিদ্ধি অনিমা। এই সিদ্ধিৰ বলত হনুমানদেৱ কোনো সময়ত অতি সূক্ষ্ম ৰূপ ধাৰণ কৰিব পাৰিছিল। দৈহিক সূক্ষ্মতা সম্ভৱ নহ'লেও আমি হয়তো মানসিক প্ৰয়োজনবোধে আনৰ ওচৰত বৃহত্তৰ স্বাৰ্থত সৰু হ'ব পৰা ক্ষমতা লাভ কৰিব পাৰোঁ। মহিমা হ'ল দ্বিতীয় সিদ্ধি। এই দ্বিতীয় মহিমা সিদ্ধিৰ বলত হনুমানদেৱে বিশালকাৰ ৰূপ ধাৰণ কৰিব পাৰিছিল। তৃতীয় সিদ্ধি হ'ল গৰিমা। এই সিদ্ধিৰ বলত হনুমানদেৱ এক বিশাল পৰ্বতৰ নিচিনাকৈ নিজকে তুলিব পাৰিছিল। চতুৰ্থ সিদ্ধি হ'ল লঘিমা। এই লঘিমা সিদ্ধিৰ বলত হনুমানদেৱে নিজৰ ওজন তোলাৰ নিচিনা পাতল কৰিব পাৰিছিল আৰু মুহূৰ্ততে যিকোনো জেগাত গৈ ঘূৰিব পাৰিছিল। ইয়াৰ পিছৰ সিদ্ধি হ'ল সিদ্ধি। এই সিদ্ধি হ'ল যিকোনো বস্তু লগে লগে পাব পাৰে আৰু পশু পক্ষীৰ ভাষা বুজিব পাৰে। ভৱিষ্যতে আহি থকা সময় চাব পৰা এক শক্তি। তাৰ পিছৰ সিদ্ধি হ'ল প্ৰাকাম্য। প্ৰাকাম্য সিদ্ধিৰ সাহায্যত হনুমানদেৱে পাতালৰ গভীৰতালৈ যাব পাৰিছিল আৰু আকাশত উৰিব পাৰিছিল আৰু যিমান সময় বিচাৰে পানীৰ তলত বাচি থাকিব পাৰিছিল। সপ্তম সিদ্ধি হ'ল ইক্ষিত্ব। ইক্ষিত্ব সিদ্ধিৰ সহায়ত হনুমানদেৱে দৈৱ শক্তি আয়ত্ত কৰিছিল। আৰু অষ্টম সিদ্ধি হ'ল বশিত্ব। এই বশিত্ব সিদ্ধিৰ অৰ্থ হ'ল হনুমানদেৱ জিতেন্দ্ৰিয় ইন্দ্ৰিয়বোৰ জয় কৰিব পাৰিছিল আৰু মনক নিয়ন্ত্ৰণ কৰিব পাৰিছিল। এইবাৰ জানো আহক ৯টি নিধিনো কি কি। প্ৰথম নিধি হ'ল পদ্মনিধি। এই নিধিসম্পন্ন ব্যক্তি সাত্বিক হয় আৰু স্বৰ্ণৰ ৰূপ সংগ্ৰহ কৰি আনক দান কৰে। দ্বিতীয় নিধি হ'ল মহাপদ্মনিধি। মহাপদ্মনিধি সম্পন্ন লোকসকলে সংগৃহীত ধন ধান ধৰ্মীয় লোকসকলক দান কৰে। তৃতীয় নিধি হ'ল নীলনিধি। এই নীলনিধিৰ ব্যক্তিসকল সাত্বিক আলোকেৰে সমৃদ্ধ হয় আৰু ৩ প্ৰজন্ম ধৰি ই চলি থাকে। চতুৰ্থ নিধি হ'ল মুকুন্দনিধি। এই ব্যক্তিসকল ৰজোগুণে সমৃদ্ধ হয় আৰু এওঁলোকৰ ৰাষ্ট্ৰ পুনৰুদ্ধাৰত নিযুক্ত হোৱাৰ ক্ষমতা থাকে। পঞ্চম নিধি হ'ল নন্দনিধি। এই নিধিসম্পন্ন ব্যক্তি ৰজু আৰু তমোগুণে সম্পন্ন হয় আৰু পৰিয়ালৰ ভেটি হিচাপে প্ৰকট হয়। ষষ্ঠ নিধি হ'ল মকৰ নিধি। যিসকল ধনী ব্যক্তি হয় আৰু অৰ্থ সংগ্ৰহকাৰী হয়। সপ্তম নিধি হ'ল কশ্যপ নিধি। তেওঁলোক তমোগুণ সম্পন্ন ব্যক্তি যিয়ে নিজৰ সম্পদ নিজেই ভক্ষণ কৰে। অষ্টম নিধি হ'ল শংখ নিধি। এই নিধিপ্ৰাপ্ত ব্যক্তিসকল কেৱল নিজৰ সুখ ভোগৰ চিন্তা কৰে। নৱম নিধি হ'ল খাৰুৱা নিধি। খাৰুৱা নিধি ব্যক্তিৰ প্ৰকৃতিত মিশ্ৰ ফল দেখা যায়। এই অষ্ট সিদ্ধি আৰু নৱনিধিৰ জ্ঞানে আমাক যেনেকৈ হনুমানদেৱৰ অতিভৌতিক গুণ তথা গৰিমাৰ কথা কয়, ঠিক একে সময়তে মানুহে সৎ অভ্যাস, শুদ্ধ চিন্তা আৰু সজ বাক্যলাপৰ দ্বাৰা যে অসাধ্য সাধন কৰিব পাৰে তাক লৌকিক অৰ্থত ৰূপকৰ ৰূপত প্ৰকাশ কৰে। আপুনি এইবোৰ কেনেভাৱে ল'ব সেয়া আপোনাৰ ব্যক্তিগত কথা। আজিলৈ ইয়াতেই সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু এটা আকৰ্ষণীয় বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিৰ এই বিষয়বস্তু ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ কাৰণে যুগুত কৰা হৈছে। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। জয় হনুমানজী, জয় বজৰংবলী, জয় শ্ৰীৰামজী। নমস্কাৰ।